Hello guys, welcome back to my YouTube channel আৰু আজি মই আপোনালোকক ক'বলৈ লৈছো মনসুন সিজন মানে বাৰিষা কালত আপোনালোকে কি কৰিব পাৰিব বাৰিষা কাল মানে বন্ধুসকল মে'ৰ পৰা আপোনালোকে ছেপ্টেম্বৰলৈকে ধৰিব পাৰে যেহেতু এই সময়ছোৱাত আপোনালোকৰ ৰ'দো দিয়ে মাজে মাজে কিন্তু যেতিয়া বৰষুণ হয় কন্টিনিউয়াছলি কেইবাদিনৰ কাৰণেও বৰষুণ হয় আৰু এটো সিজন প্লান্টৰ কাৰণে যথেষ্ট বেনিফিচিয়াল এটা সিজন হয় কিন্তু বন্ধুসকল ইয়াৰ কেইটামান ডিসএডভান্টেজ আছে বুলি ক'ব লাগিব মানে আপোনালোকে যেতিয়া বৰষুণত কিছুমান প্লান্ট থৈ দিয়ে যিখিনি আউটডোৰ প্লান্ট হয় কিন্তু আপোনালোকে যেতিয়া তাক ওভাৰ মানে যেতিয়া ৰেইনি সিজনত যেতিয়া তাক কমপ্লিটলি আউটডোৰ ৰাখি দিয়ে যেনে আপোনাৰ এডিনিয়াম বা কিছুমান সাকুলেন্ট থাকে কিছুমান কেকটাস থাকিব পাৰে বা আপোনাৰ যিখিনি এতিয়া আপোনাৰ সেভ কৰিবলগীয়া হয় সিজনেল ফ্লাৱাৰ যেনে ক্ৰিসেন্থেমাম পইনসেটিয়া এনেকুৱা ধৰণৰ কিছুমান জেৰেনিয়াম এইবিলাক আপোনালোকে কেনেদৰে বচাই ৰাখিব এই সিজনটোত এই বিষয়ে মই আজি আপোনাক কম আৰু আপোনালোকে যিখিনি কমপ্লিট আউটডোৰ প্লান্ট যেনে আপোনাৰ হিবিস্কাছ হ'ব পাৰে বা বগেনভিলিয়া হ'ব পাৰে সেইখিনিৰ কাৰণে আপোনালোকে বৰষুণৰ যেটো সিজন হয় হেতু সিজনত আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে আজি মই আপোনাক ডিটেইলছ এটো ভিডিওত কম তো ভিডিওটো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আশা কৰোঁ বন্ধুসকল আপোনালোকে ভিডিওটো ভাল পাব আৰু ভাল পালে এটা লাইক কৰি যাব আৰু আজিলৈকে মই লাইক টাৰ্গেট ৰখা নাই কিন্তু এবাৰ 50টা লাইক সোনকালে আপোনালোকে কৰি দিয়ক তাৰপিছত মই আপোনালোকক খুব সোনকালে নেক্সট ভিডিও আপলোড কৰি দিম তো খুব সোনকালে 50টা লাইক লাগে একদম ফ্ৰী হয় লাইক কৰি যাব আৰু আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব তেন্তে দেৰি নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে আপোনালোকে যিখিনি যদি আপোনালোকৰ ওচৰত এডিনিয়াম বা সাকুলেন্ট এই ধৰণৰ সাকুলেন্ট বা এনেকুৱা কেকটাস আছে বা আপোনালোকৰ যিখিনি যদি আপোনালোকে সিজনেল ফ্লাৱাৰ মানে যিখিনি ঠাণ্ডা দিনত ফুলা ফুল কিন্তু পাৰ্মানেন্ট যিখিনি ঠাণ্ডা দিনত ফুলা ফুল যেনে আপোনাৰ ইন্দ্ৰমালতী ফুল হ'ব পাৰে মানে ক্ৰিসেন্থেমাম বা আপোনাৰ পইনসেটিয়া হ'ব পাৰে বা জেৰেনিয়াম যেটো আপুনি নেক্সট ইয়াৰৰ কাৰণে বচাই ৰাখিব পাৰিব এইবিলাক আপোনালোকে প্ৰথম কাম হৈছে এহেতক আপোনালোকে শেল্টাৰত লৈ আনক মানে এনেকুৱা জায়গাত লৈ আনক য'ত আপোনালোকৰ মিনিমাম 4 পৰা 5 ঘণ্টা ৰ'দ পায় কিন্তু জেৰেনিয়ামটোৰ কথা কোৱা নাই মই এডিনিয়ামৰ কথা কৈ আছো এডিনিয়াম যদি আপোনালোকৰ ফ্লাৱাৰ আছে হেতু আপোনালোকে 4 পৰা 5 ঘণ্টা ৰ'দ পোৱা জায়গাত আনিব আৰু অলপ বৰষুণ কম পোৱা জায়গাত ৰাখিব ঠিক আছে আৰু আপোনালোকৰ জেৰেনিয়ামটো মিনিমাম 2 পৰা 3 ঘণ্টা ৰ'দ পোৱা জায়গাত ৰাখিব পাৰে মৰ্নিং যেটো সানলাইট হয় আৰু বাকি সময়টো ইয়াক অলপ সেডি প্লেছত ৰাখিব কাৰণ যেটো গৰম সিজন আহি আছে গৰম সিজনত যেতিয়া টেম্পাৰেচাৰ আপোনাৰ 35 ডিগ্ৰী ওপৰত যায় তেতিয়া এখিনি প্লান্টৰ কাৰণে অলপ হাৰ্মফুল হয় তো আপোনালোকে হে টেম্পাৰেচাৰটো ওপৰটো গুৰুত্ব দিব যাতে বহুত অধিক টেম্পাৰেচাৰত প্লান্টখিনি ৰাখিব নালাগে আৰু এডিনিয়ামক আপোনালোকে অলপ শুকানকৈ ৰাখিব ইয়াৰ ওপৰত মই ডেডিকেটেড এটা ভিডিও দি দিম আপোনালোকে কিদৰে কৰিব লাগে কিন্তু ইয়াক আপোনালোকে প্ৰথম অধিক বৰষুণৰ পৰা বচক তাৰ কাৰণে আপোনালোকে আৰু এটা কাম কৰিব পাৰে ইয়াক যদি আপোনালোকে কমপ্লিট বাহিৰত ৰাখিব বিচাৰে তেন্তে প্ৰথম কথা হৈছে আপোনালোকে ইয়াৰ যেটো সয়েল হয় হেতু কমপ্লিট ওয়েল ড্ৰেনেজ ৰাখিব লাগিব যাতে ইয়াত ময়শ্চাৰটো হোল্ডিং কৰি নাৰাখে বডিৰ কাৰণে কোকোপিট জাতীয় বস্তু ইয়াত আপোনালোকে কমকৈ মিলাব লাগিব বালি বেছিকৈ মিলাব লাগিব আৰু নেক্সট আপোনালোকে ওয়েল ড্ৰেনেজ সয়েল বনোৱাৰ পিছত সেই সয়েলটো টাবৰ প্ৰায় আপোনালোকে 1 আঙুলহে এৰিব লাগিব ওপৰৰ অংশত এইদৰে আপোনালোকে 1 আঙুল এৰি বাকি যেটো সয়েল হেতু কমপ্লিট আপোনালোকে ফিল আপ কৰি দিব লাগিব যাতে ইয়াত টাবত পানী অধিক সময়লৈকে জমা হৈ নাৰাখে এটো আপোনালোকে খুব গুৰুত্ব দিব লাগিব বাকি যিকোনো প্লান্টৰ কাৰণে জবা ফুল হ'ব পাৰে বা বগেনভিলিয়া হ'ব পাৰে এখিনি আপোনালোকে প্ৰথম এটো কাম কৰিব লাগিব এটো বহুত ইম্পৰ্টেন্ট হয় আৰু যিখিনি আপোনালোকে যেনে কেকটাস হ'ব পাৰে বা সাকুলেন্ট এখিনি আপোনালোকে বা ইন্দ্ৰমালতী হেতু কমপ্লিটলি আপোনালোকে শেল্টাৰত লৈ আনক য'ত আপোনালোকে মিনিমাম 2-3 ঘণ্টা ৰ'দ পায় বা দিনটো যেটো সেমি সেডত থাকে পাৰ্শিয়াল সেড বা সেমি সেডত এনেকুৱা জায়গাত ৰাখক য'ত মানে বৰষুণটো নপৰে এটলিষ্ট বৰষুণ নপৰে আৰু ৰ'দৰ পোহৰটো আৰু ব্ৰাইট লাইটটো আহি থাকে বাকি সময় ব্ৰাইট লাইট আহি থাকে আৰু 2-3 ঘণ্টা ৰ'দৰ পোহৰটো যাতে পায় ক্ৰিসেন্থেমাম হ'ব পাৰে বা পইনসেটিয়া হ'ব পাৰে এখিনি আপোনালোকে এখিনি প্লান্ট এনেদৰে ৰাখক যেটো ইয়াৰ এটা কাটিং সিজন আহি আছে খুব সোনকালে মই আপোনালোকক ইয়াৰ ওপৰতো ডিটেইল ভিডিও দি দিম যে ইন্দ্ৰমালতীৰ কাটিং কিদৰে মই লগাইছো মই শেয়াৰ কৰি দিম আপোনালোকৰ লগত আগতেও এটা ভিডিও মই দি থোৱা আছে কিন্তু এবাৰ বন্ধুসকল মই যেহেতু অলপ আপডেটেড মানে আপোনালোকক বেছি ভালকৈ দিবলৈ চেষ্টা কৰিছো তো আপোনালোকক মই অধিক ইনফৰমেশনৰ সৈতে মই আপোনালোকক ইন্দ্ৰমালতীৰ ওপৰত এটা নতুন ভিডিও সময়ত দি দিম গাইস নেক্সট যেটো ইম্পৰ্টেন্ট কাম হৈছে হেতু হৈছে আপোনালোকে যিখিনি গোলাপ হ'ব পাৰে পাৰ্মানেন্ট যিখিনি ফ্লাৱাৰিং প্লান্ট বা ফলিয়েজ প্লান্ট হয় ইনডোৰ প্লান্ট হ'ব পাৰে বা আউটডোৰ প্লান্ট হ'ব পাৰে হেখিনি আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবৰ কাৰণে কিছুমান আপোনালোকে মেডিসিন ইউজ কৰিব পাৰে হেতু কেমিক্যাল হ'ব পাৰে বা অৰ্গেনিক হ'ব পাৰে আপোনালোকে আউটডোৰৰ কাৰণে যেটো অৰ্গেনিক মই আপোনালোকক এটা কৈ দিছো আপোনালোকে জবা ফুল বা বাকি যিসমূহ এডিনিয়াম হ'ব পাৰে বা গোলাপ হ'ব পাৰে এই সময়ত আপোনালোকে প্ৰতি 15 পৰা 20 দিনত এবাৰ আপোনালোকে পাৰ লিটাৰ 2 ml কে নিম অইল অৰ্গেনিকত আপোনালোকে নিম অইলৰ ব্যৱহাৰ কৰিব পাৰে আৰু যদি বন্ধুসকল আপোনালোকৰ গোলাপত অলৰেডি আপোনালোকে পোক পতংগ লাগি গৈছে বহুত আপোনালোকে ডিজিজ দেখা পাইছে তাত পোক পতংগ লাগি একদম পাতসমূহ খাই পেলাইছে আৰু আপোনালোকে নিম অইল স্প্ৰে কৰাৰ পিছতো একো সুফল পোৱা নাই তেন্তে আপোনালোকে কেমিক্যাল ইউজ কৰিব পাৰে বন্ধুসকল আপোনালোকে এই সময়ত কেমিক্যাল ইউজ কৰিব লাগিব কাৰণ অৰ্গেনিকত আপোনালোকে ইয়াত বহুত বেছি সুফল নাপাব পাৰে যদি আপোনাৰ বহুত বেছি ইনসেক্টৰ বা পেষ্টৰ এটেক হৈছে আৰু নেক্সট আপোনালোকে ফাঙ্গিসাইডৰ স্প্ৰে আপোনালোকে প্ৰতি 15 দিনত এবাৰ মিনিমাম আপোনালোকে পাৰ লিটাৰ 2 গ্ৰাম আপোনালোকে ফাঙ্গিসাইড
ফাংগিচাইড যিকোনো সিস্টেমিক ফাংগিচাইড আপোনালোকে পাৰ লিটাৰ 2 গ্ৰাম মিক্স কৰি আপোনালোকে ইয়াত স্প্ৰে কৰিব আৰু সইলতো এপ্লাই কৰিব সিস্টেমিক ফাংগিচাইড যেহেতু সইলত এপ্লাই কৰিলে আপোনালোকৰ গছজোপা পাই যায় আৰু এটো খুবেই ইম্পৰ্টেন্ট হয় বন্ধুসকল আপোনালোকে ইনসেক্ট পেষ্টতকেও ইম্পৰ্টেন্ট ফাংগিচাইডটো কাৰণ ফাংগাছ লাগিলে গছজোপা একদম মৰি যোৱাৰ যেটো সম্ভাৱনা হয় হেতু অধিক বেছি হয় মানে আপোনাৰ ইনসেক্ট পেষ্টে খুব কম পৰিমাণে ইয়াৰ পাত চাত খাই অলপ ড্যামেজ কৰে কিন্তু আপোনাৰ ফাংগাছে ইয়াক সম্পূৰ্ণৰূপে মাৰি পেলোৱাত মানে মাৰিয়ে পেলাই কমপ্লিটলি আপোনালোকে ফাংগিচাইডটো হেতু কাৰণে প্ৰতি মানে 15 দিনত এবাৰ এটো যেটো ৰেইনি সিজন বা মনসুন সিজনত ব্যৱহাৰ কৰিবলৈ একদমই নাপাহৰিব আৰু ফাংগিচাইড আপোনালোকে সৰু পেকেট 25 টকাৰ ভিতৰত পাই যাব বহুত বেছি দাম নহয় আপোনালোকে অনলাইনত চাব পাৰে অনলাইনত যেহেতু অলপ দাম হয় সেইকাৰণে আপোনালোকে অফলাইন নাৰ্সাৰীৰ পৰা কিনিব পাৰে আৰু বন্ধুসকল নেক্সট যেটো ইম্পৰ্টেন্ট কাম হৈছে এটা হৈছে বন্ধুসকল ফাৰ্টিলাইজাৰ কিয়নো এটো সিজনত যিকোনো প্লান্ট খুব সুন্দৰকৈ গ্ৰো কৰে আপোনালোকে নটিস কৰিছে হয়তো ঘৰৰ আপোনালোকৰ যিকোনো ইনডোৰ প্লান্ট হ'ব পাৰে বা আউটডোৰ প্লান্ট হ'ব পাৰে এই সিজনটোত মানে আপোনালোকৰ প্ৰায় স্প্ৰিঙৰ পৰা ঠাণ্ডা দিন অহাৰ আগলৈকে মানে ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ছেপ্টেম্বৰ মানলৈকে খুব সুন্দৰকৈ গ্ৰো কৰি থাকে সেইকাৰণে আমি ইয়াক ফাৰ্টিলাইজাৰ কৰাটো এতিয়া বহুতেই ইম্পৰ্টেন্ট হয় এই সিজনত আপোনালোকে ফাৰ্টিলাইজাৰ ইয়াক ৰেগুলাৰলি কৰি যাব যিকোনো প্লান্টত কিন্তু বন্ধুসকল যিখিনি প্লান্ট আপোনালোকে নেক্সট উইন্টাৰৰ কাৰণে বচাই ৰাখিছে যেনে গোলাপ হ'ব পাৰে বা ইন্ডোমালতি বা পইনচেটিয়া সেইখিনি আপোনালোকে ফাৰ্টিলাইজাৰৰ যেটো মানে আপোনালোকৰ ডিসটেন্স হ'ব মাজৰ যেটো সময়সীমা হ'ব হেতু আপোনালোকে বঢ়াই দিব মানে প্ৰতি আপোনালোকে এমাহত বা 25 দিনত এবাৰ আপোনালোকে এখিনি প্লান্টত ফাৰ্টিলাইজ কৰিব যিখিনি আপোনালোকে নেক্সট সিজনৰ কাৰণে বচাই ৰাখিছে যেনে ইন্দ্ৰমালতি বা আপোনালোকৰ পইনচেটিয়া বা যিখিনি আপোনালোকে ঠাণ্ডা দিনৰ কাৰণে বচাই ৰাখিছে আৰু যিখিনি আপোনালোকৰ এতিয়া গ্ৰোইং কৰি আছে যেনে আপোনাৰ হিবিস্কাছ বা এইখিনি যিখিনি মই আপোনাক কৈ গৈছো যিখিনি এতিয়া ফ্লাৱাৰিং বা গ্ৰো কৰি আছে সেইখিনিত আপোনালোকে প্ৰতি 10 ৰ পৰা 15 দিনত এবাৰ আপোনালোকে ফাৰ্টিলাইজ কৰিব আৰু অৰ্গেনিক ফাৰ্টিলাইজাৰৰ ওপৰত মই ভিডিও বনাই দিছো আপোনালোকে লিংক ডেসক্ৰিপচন আৰু আই বাটনত পাই যাব আপোনালোকে চাব পাৰিব কিদৰে ফাৰ্টিলাইজ কৰিব লাগে কিন্তু বন্ধুসকল বহুত বেছি যেতিয়া গৰম হৈ যাব মানে জুন জুলাই বা আগষ্ট মাহত যেতিয়া অধিক গৰম পৰিব তেতিয়া আপোনালোকে যেটো তাৰ ডাইলুচন হয় হেতু মই ভিডিওত দেখুৱাৰ ধৰণে দিব আৰু যদি আপোনালোকৰ মানে এতিয়াৰ যেটো সিজন হয় এই সিজনটোত আপোনালোকে তাৰ ডাইলুচনটো অলপ কমাই যেনে 7 লিটাৰ 1 লিটাৰ যেটো ৰ ফাৰ্টিলাইজাৰ হয় হেতু আপোনালোকে ভিডিওটো চালে গম পাই যাব হেতু আপোনালোকে মিক্স কৰি দিব পাৰে বা বন্ধুসকল আপোনালোকে যদি কেমিক্যাল ফাৰ্টিলাইজাৰ দিব বিচাৰে তেন্তে আপোনালোকে কেমিক্যালত NPK 1919 বা 2020 আপোনালোকে দিব পাৰে আৰু লগতে আপোনালোকে মাইক্ৰোনিউট্ৰিয়েন্ট যিকোনো মাইক্ৰোনিউট্ৰিয়েন্ট আপোনালোকে পাৰ লিটাৰ 2 গ্ৰাম বা 1.5 গ্ৰাম আপোনালোকে দিব পাৰে আৰু NPK আপোনালোকে পাৰ লিটাৰ 2 গ্ৰাম কে আপোনালোকে দিব পাৰে আৰু আপোনালোকে এই কেমিক্যাল যিখিনি ফাৰ্টিলাইজাৰ হয় এইখিনি যিকোনো প্লান্টত আপোনালোকে ফলিয়াছ স্প্ৰে কৰিব পাৰে মানে পাতত আপোনালোকে স্প্ৰে কৰি দিব পাৰে আৰু এটো কাম আপোনালোকে প্ৰতি মানে 10 দিনৰ ভিতৰত এবাৰ আপোনালোকে কৰি ল'ব পাৰে সো গাইস নেক্সট যেটো ইম্পৰ্টেন্ট কাম হৈছে হেতু হৈছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো এনেকুৱা গাৰ্ডেনিং ৰিলেটেড নতুন নতুন ইনফৰমেটিভ ভিডিও মই এটো চেনেলত ৰেগুলাৰ আপলোড কৰি থাকো আৰু বন্ধুসকল আপোনালোকে লাইক কৰক খুব সোনকালে আপোনালোকে যদি 50 লাইকস মই এবাৰ টাৰ্গেট ৰাখিছো মই আজিলৈকে টাৰ্গেট ৰখা নাই আপোনালোকে লাইক কৰি দিয়ক একদম ফ্ৰী হয় আৰু সাবস্ক্ৰাইব কৰি লওক হেতু ফ্ৰী হয় আৰু খুব সোনকালে 50টা লাইক হলে মই আপোনালোকক নতুন এটা ভিডিও মই খুব সোনকালে আপোনালোকক আপলোড কৰি দিম সো গাইস আজিলে বাই বাই